হেল্ল' মাইক টেষ্টিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু আপোনালোকে চাই আছে পল অসম ইউটিউব চেনেল। তো আজি এফালে গৈ আছোঁ আমি, দেখাম চব। ফ্লাছটো জ্বলি আছে কাৰণে মানে ফ্লাছৰ টচৰ মানে পোহৰত আমাৰ ভিডিঅ' কথা কোৱা অভ্যাস নাই, সেইকাৰণে চকুকেইটা মুদি লৈছোঁ আৰু বেয়া চেয়া নেপাবি দেই তহঁতি। এনেকৈ ভিডিঅ'টো বনাই থওঁ আৰু কি হয় অকলে চাই থাক নে কি? চাই থাক। বৰ্তমান এজন ল'ৰা এজন বৰষুণ মানে এইটো আমাৰ মানে গাঁৱলীয়া ভাষাত আগাৰ ডাঙৰ বৰষুণ বুলি কয় আৰু গৈ আছোঁ গোটেইকেইটা বঢ়িয়াকৈ। তো ভিডিঅ'টো মাজত কম ক'ত গৈ আছোঁ এতিয়া নকওঁ, ধুনীয়াকৈ চাই থাকক ভিডিঅ'টো। তো বঢ়িয়াকৈ এতিয়া গাড়ীৰ কাৰণে ৰখি থাকিবলগীয়া হৈছে নে কি কোৱা? প্ৰথম যে আমি দূৰ জানি প্ৰথম কেনেকুৱা ফিল? তুমি মই নহয়, মই বহুত দূৰ গৈ কথা তো এবাৰ গৈছোঁ অলপ দূৰ, ছোৱালীৰ লগত কথা পাতি আছে। অকল ছোৱালী ফ'কাছটো শুনাক নহয়, ইয়াক কৰিলে তাই হাঁহিয়ে। আমি বাছত বেছি দূৰ নাযাওঁ, কিন্তু আমাৰ ছাৰে কৈছে বাছত বেছি দূৰ নাযাবলৈ কৈছে, হয়নে? তুমি কি কোৱা? সেইটোৱে নে? হয় নহয় সেইটোৱে? মই এনেও ধুনীয়া নকৰিলেও হ'ব তই। এনে ছোৱালীৰ লগত কথা পাতি আছে, ল'ৰা হয় দেই, লগৰ হয়। ছোৱালীৰ লগত কথা পাতি আছে, দেখিলে নহয়? এইটো ল'ৰা, এই দুই ডাঙৰকৈ ওলাই আছে, ল'ৰা হয়। দুই তিনিটা ছোৱালীৰ লগত কথা পাতি থাকে। আৰম্ভ কৰিলোঁ গুৱাহাটীলৈ বুলি নে কি কোৱা? মানে ভিডিঅ'টো বনাইছোঁ আৰু ন, লাজ লাগে নহয়। তো এইখন কিবা মই ৰাতিপুৱাকৈ দেখাম বাৰু বাছখন। আমি ফাইনেলি গৈ আছোঁ গুৱাহাটী। অথনিবা পোৱা নাছিলোঁ, এতিয়া কৈ দিছোঁ আৰু। তো আপোনালোকে চাই থাকক ভিডিঅ'টো। এইটো এইফালে কোন? পল মালিক। এইফালে টপাদাৰ, মুখখন দেখা, শিল্পা টপাদাৰ। কি কোন হয়? ভিডিঅ' কৰিছোঁ। এইফালে মানুহে এইফালে মানুহে গোটেই নাম চাম চিনি নাপাওঁ, কি ক'ম আৰু তোৰ নামটো চিনি পাওঁ, টাপাদাৰ। এইফালে মালিক গগৈদা। হেল্ল' হেল্ল' গাইজ, আমি এতিয়া গৈ আছোঁ গুৱাহাটী। তাৰপিছত গুৱাহাটী গৈ আপোনালোকক দেখাই আছোঁ। নহ'লে ভিডিঅ' সামৰিছোঁ। শিৱসাগৰ পাইছোঁহি আৰু লাহে কথা কৈছোঁ, কাৰণ মানুহবোৰ শুই আছে, সেইটো কাৰণে লাহে কথা কৈছোঁ দেই গাইজ। বেয়া নাপাবি আৰু দেই তহঁতি। শিৱসাগৰ আৰু বহুত দূৰ আছে। মাথাটোৱে গৈ আছোঁ এতিয়া যোৰহাট পামগৈ আৰু বঢ়িয়াকেনে। এতিয়া টাইমটো হ'ল আপোনাৰ 11:30 বাজিছে। ধুনীয়াকেনে গৈ আছোঁ এতিয়া শুওঁগৈ আৰু ভাত চাত খামগৈ আৰু যোৰহাট ছাইডত। তাৰপিছত লাহেকৈ শুই দিওঁ আৰু আমি ৰাতিপুৱাকৈ দেখাম। গুড নাইট, বাই বাই। এই জখলাবন্ধাত সোমালোঁ ভাত খাবলৈ বঢ়িয়াকেনে। ইয়াৰ মোবাইল হোৱালে কেবিনৰ পৰা থাকিলে মোবাইলটো কেবিনৰ পৰা মোবাইল হৈ থাকিলে। চিকেন আহি গ'ল, চিকেন তো বৰ্তমান জখলাবন্ধা পাই গ'লোঁ। এতিয়া ভাত চাত খালোঁ, মুখত গুটকা ভৰাই দিলোঁ অলপ। জখলাবন্ধাত 15 টকা লয়, হাৰিয়াত আমাৰ দেৰগাঁৱত 10 টকা লয়। তো গুটকা ভৰাই দিলোঁ। এতিয়া লাহে আকৌ যাত্ৰা আৰম্ভ কৰিম গুৱাহাটীলৈ বুলি। বাই বাই আৰু চাই থাকক অকলে। তো গুড মৰ্ণিং ৰাইজ, ৰাতিপুৱা মৰ্ণিং ৰাইজ। ৰাতিপুৱা জাগিৰোড নৌপাৰ ধুনীয়া এডোখৰ জেগা, ওখ গছ, পাহাৰ। তো এতিয়া গৈ আছোঁ আৰু আমি ইয়াত মানে বহুত ফেক্টৰী আছে, মোটামুটি জাগিৰোড নৌপাৰ এডোখৰ বহুত ধুনীয়া জেগা আৰু ফাইনেলি আমি পাই গ'লোহি। তো আমি বৰ্তমান ৰুম পালোহি। এয়া
চবৰে মোবাইল চাৰ্জত লাগি আছে। বাথৰুমত সোমাই আছে। তাৰপিছত এয়া এটা শুলে, আইনা চাই আছে। ধুনীয়াকৈ ৰুমত ফ্ৰেছ অলপ হ'লো। ফ্ৰেছ মানে কি আৰু মুখ চুখ ধুলো আৰু কিবা কিবি। তো এতিয়া অলপ আমি শুম, তো ৰেষ্ট ল'ব লাগিব। তাৰপিছত যাম আৰু আকৌ ওলাই যাম আমাৰ যাত্ৰা লৈ বুলি, জুবিন ক্ষেত্ৰ লৈ যাম, চাই থাকিব ভিডিঅ' চাব লাগিব। তো এতিয়া আমি ৰেডি ফ্ৰেছ হৈ ল'লোঁ। ইয়াত দেখিছোঁ ন, ড্ৰেছ পিন্ধি ল'লোঁ। মই মানে আগৰ ড্ৰেছটো, এইটো চাৰ্টটো আগতে পিন্ধিলোঁ, পেণ্টটো চেঞ্জ কৰিলোঁ, চুজাৰটো চেঞ্জ কৰিলোঁ। তাৰপিছত এতিয়া এনেকৈ বঢ়িয়াকৈ আমি এতিয়া যাম। এতিয়া এইটো কি বুলি কয়, আমি হেৰিয়ত যাম, এইটো কি সোণাপুৰ যাম, আপোনাৰ জুবিন ক্ষেত্ৰত যাম, জুবিনদাৰ সমাধিত যাম। তাত দেখাই আছোঁ আপোনালোকক। ৰাতিপুৱা আহাৰটো খাই লৈছোঁ এতিয়া। দীপদা, পৰিক্ষিত দা, ইয়াৰে মই খাই আছোঁ বঢ়িয়াকৈ। তো আমি বৰ্তমান যাব লৈছোঁ এতিয়া আকৌ বাছতে ফ্ৰেছ হৈ ধুনীয়াকৈ। এইপিনে আছে ব্ৰ'। মুখততো গুটকা থাকে এনি টাইম জানে। কেঁকুৰা ৰাস্তা মাজেদি গৈ আছোঁ আৰু আমি। এনেকুৱাই আৰু গুৱাহাটীখন বহুত কেঁকুৰা ৰাস্তা। ইয়াৰ পৰা ৰাস্তা ঠিকেই আছে, মানে একদম অৰুণাচল চাইডে আহিছোঁ বুলি লাগিছে আৰু। ইয়াত ডাঙৰ শিল, সেইবিলাক চাই ভাল লাগে। নেচাৰ আছে ক'ৰবাত নেচাৰ আছে, ক'ৰবাত নাই। গুৱাহাটীখনততো গছ গছনি নাইকিয়াই হৈ গ'ল, এইডোখৰতে আছে আৰু অলপ। তো এইডোখৰ আমি মানে গুৱাহাটী পাৰ হৈ এইডোখৰ মেঘালয়ত সোমালোঁ। মেঘালয়ত সোমাই আকৌ নেক্সট গুৱাহাটী পালোঁ। গুৱাহাটী কি বুলি ক'ম মই? গুৱাহাটী কোনোবা যাবনে গুৱাহাটী? হেল্ল' গাইজ, বৰ্তমান আমি মানে মেঘালয়ত সোমাই গ'লোঁ আৰু। মেঘালয় মানে আমি গুৱাহাটী যাওঁতে যিহেতু এডোখৰ ৰাস্তা মানে এছাইডটো মেঘালয়, এছাইডটো আছাম গুৱাহাটী। তো এছাইডে মেঘালয়ত সোমাব লাগে, এছাইডে আছাম। তো আমি এতিয়া মেঘালয়ত সোমাই আছোঁ আৰু অলপ দূৰ গ'লে আছাম সোমাম আৰু। তো গুৱাহাটী আছাম সোমাই গ'লোঁ, ইমানেই আৰু। তো এয়া গাইজ, আজি ৰাতি হ'ল। মানে ব্লগটো বনাম বুলি কৈ পাহৰি থাকিলোঁ মানে। তো এতিয়া যাওঁতে একেবাৰে জাৰ্ণি হওঁতে বনাইছোঁ আৰু সোণাপুৰত ৰখিম চাগে। তো এয়া আপোনাৰ এইটো কি সুন্দৰপুৰ যোৱা ৰাস্তা, এনেকুৱা যাম। আজি ইয়াত কিবা আছিল চাগে। এই দীপ, কিবা আছিল নি? এয়া মামা আছনি। এয়া আমি ব্ৰিজৰ ওপৰেদি গৈছোঁ। এইটো সুন্দৰপুৰ ৰাস্তা, এইপিনে গ'লে সুন্দৰপুৰ যায় আৰু এইপিনেদি গ'লে চিধা আমিও ব্ৰিজৰ পৰা নামিম, সিহঁতিও উঠিব। মানে একেটা ৰাস্তাতে লগ হয় সেইটো ৰাস্তা। তো এইপিনে তো এয়া আমাৰ 18 নৱেম্বৰ, এখন অসমীয়াৰ কথাছবি। 18 নৱেম্বৰত জুবিনদাৰ জন্ম হৈছিল আৰু 19 ছেপ্টেম্বৰত মৃত্যু। বস্তুবোৰ যি দেখিছোঁ ইমান ভাল নাই, তিৰপালে ঢাকি থৈ দিছে। এনেকুৱা আৰু অলপ ভাল কৰিব লাগে এইবিলাক, সিমানেই আৰু। সেইটো তেওঁ সমাধিস্থল, সেইটো এই আমাৰ প্ৰাণৰ শিল্পী জুবিন দা। তো ইয়াত নাম লিখি দিলোঁ পল অফিচিয়েল, পল অসম। ইয়াত দ্বীপে লিখি আছে বঢ়িয়াকৈ নাই। তো আহিলোঁ, এয়া বহুত দিনৰ সপোন আছিল, তো সপোনটো পূৰা কৰিব আহিলোঁ। এয়া জুবিনদাৰ সমাধিস্থল। এবাৰ ভালকৈ জুম কৰি দেখাই দিছোঁ। আজি নাযাওঁ তাত, বেলেগ এদিনা আহিম। তো এয়া বহুত দিনৰ সপোন, মানে সপোন পূৰ হ'ল। তো মানে কি ক'ম, ভগৱানৰ কাৰণে ভগৱানক মানে কি ক'ম এতিয়া, ভগৱানক মানে প্ৰাৰ্থনা কৰিছোঁ আৰু। তো মানে জুবিনদাৰ ন্যায়টো যাতে সোনকালে হওক, তাকে
আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই। নেক্সট ব্লগত লগ পাম আৰু যাওঁগৈ আৰু জুবিন দা মানে বিদায় দিব মন যোৱাই নাছিলে, তথাপিও যাওঁ আৰু। জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। আপুনি সদায় আমাৰ বাবে অমৰ হৈ থাকিব। বাই বাই। আই লাভ জুবিন দা।